মৰম তেওঁক দিয়া যি মৰম বুজি পায়, ভালপোৱা তেওঁৰ লগত গঢ়া যি ভালপোৱাৰ গভীৰতা বুজি পায়, সন্মান তেওঁক দিয়া যি আনক সন্মানৰ মূল্য দিব জানে, বিশ্বাস তেওঁক দিয়া যি বিশ্বাসৰ মূল্য বুজি পায়, গুৰুত্ব তেওঁক দিয়া যিয়ে তোমাক গুৰুত্ব দিয়ে, তোমাৰ মূল্যৱান জীৱনৰ সময় তেওঁক দিয়া যিয়ে এটা জীৱনৰ আৰু সময়ৰ মূল্য বুজি পায়। ধনী হোৱাৰ প্ৰতিযোগিতাত, টকা ঘটাৰ প্ৰতিযোগিতাত মানুহ অতি চতুৰ হয়। চতুৰালিৰে টকা ঘটি ফুৰোতেই স্বভাৱ চৰিত্ৰবোৰ চতুৰালিৰ হ'ব নালাগে। প্ৰতিটো কথা কামকে সম্পৰ্ক এটাৰ মাজলৈ চতুৰালিক টানি আনিব কেতিয়াও নাপায়। চতুৰালিৰে কাৰোবাক ঠগিব নাপায়। সম্পৰ্ক এটা কৰি তেওঁক দুখীয়া বুলি জনাৰ পিছত তোমাৰ আত্মীয় স্বজন, বন্ধু, শুভাকাংক্ষীৰ আগত আত্মলজ্জাত তেওঁৰ দৰে দুখীয়া এটাৰ লগত সম্পৰ্ক এটা ভাঙি নেপেলাবা। সদায় এটা কথা মনত ৰাখিবা, দুখীয়াৰ ভঙা পূজাত তুমি জীৱনৰ সুৰক্ষা, সঁচা মৰম, বিশ্বাস, গুৰুত্ব, আত্মমৰ্যাদা আৰু সন্মান পাবা। সেয়া ধনীৰ অট্টালিকাত বিচাৰি নাপাবা। আনক ঠগি প্ৰতাৰণা কৰি কেইদিনৰ সুখী হ'বা। সদায় মনত ৰাখিবা, যিদিনা তোমাৰ জীৱনে, তোমাৰ মগজুৱে তোমাক ঠগিব, সেইদিনাৰ পৰা তোমাৰ সংগী হ'ব কেৱল দুখ। আপোনাৰ পৰিয়ালটো ইমান ধনী সেয়া ভাবি দম্ভ অহংকাৰ নকৰিব। প্ৰকৃত কথাটো হ'ল আপোনাৰ পৰিয়াল কিমান সুখী সেইটো কথাতহে গুৰুত্ব দিয়ক।